Hello guys, good evening. Welcome back to my YouTube channel. মোৰ চেনেলত আপোনাক সকলোক পুনৰবাৰ স্বাগতম। তো আজি 10 নম্বৰ দিন। আজি ব্ৰইলাৰ কেটাক চাওক, এটা দানা খাই আছে। এই কেটামান এইফালে শুই আছে। মই দানাটো চেঞ্জ কৰিলো তো আপোনাৰ আজি 2 দিন হ'ল। মই ভাবিছিলোঁ দানাটো এতিয়া খাবলৈ নাখায় কাৰণ ইমান দানাটো চেঞ্জ কৰাৰ লগে লগে দানাটো সাইজটো ডাঙৰ হৈ যায়। তো সেই সাইজৰ দানাটো সিহঁতে প্ৰথম দিনা খাব পৰা নাছিল, কিন্তু এতিয়া চাই আছোঁ সিহঁতে লাহে লাহে কৰি হ'লে খাই আছে। কিন্তু লাহে লাহে খালে কি হ'ব, এইটোত মানে আপোনাৰ যেতিয়া সাইজটো সৰু সাইজৰ পৰা ডাঙৰ সাইজত আহি যায় তেতিয়া সিহঁতে ডাইজেষ্ট কৰিব নোৱাৰে, সেইটো হজম নহয়। তো সেইটো কাৰণে সিহঁতক এটা মেডিচিন দিয়া হয়। মেডিচিনটো আপোনাৰ মানে কি আৰু লিভাৰ টনিক দিয়া হয়। তো মই আজি লিভাৰ টনিকটো দিম। এইটো চাওক, এইটো ভালদৰে চাওক। ফিৰ'লেভ, এইটো আপোনাৰ ½ লিটাৰৰ হয় বটল। আৰু আপুনি লিভ চেভো ইউজ কৰিব পাৰে। লিভ চেভ, লিভ 52 এইটো ইউজ কৰিব পাৰে, কিন্তু মই এইটো ইউজ কৰিম। আৰু এইটো মানে কি, মোৰ লিভ 52 মই বিচাৰি গৈছিলোঁ, নাপালোঁ। তো মোক মানে ডাক্তৰে ক'লে যে তুমি এইটো লোৱা, এইটো লগোৱা, তুমি ভাল পৰিণাম পাবা। তো মই এইটোৱে এতিয়া ইউজ কৰিম। এইটো ইউজ কৰাৰ আগত চেক কৰি ল'ব অলপ। আৰু এইটো আপোনাৰ ইয়াতে চাওক লিখা আছে, এইটো 100 বাৰ্ডছৰ কাৰণে মই ইউজ কৰিম আপোনাৰ 20 ml। তো মই 20 ml ইউজ কৰিম। এইটো ডেইলি 2 বাৰকৈ দিব পাৰি, কিন্তু মই আজি দিনত দিব নোৱাৰিলোঁ বিকজ মই বেলেগ এটা কামত বিজি আছিলোঁ। আৰু ঘৰৰ মানুহেও মানে মেডিচিন কোনটো সময়ত কি দিব লাগে নাজানে, সেইকাৰণে মই কোৱা নাছিলোঁ। তো মই এতিয়া আজি ৰাতিটো এইটো দিম। তো কালি মই দিনত 2 বাৰকৈ দিম। লিভাৰ টনিকটো আপুনি যেতিয়ালৈকে আপোনাৰ মুৰ্গীটো লিফটিং নহয় তেতিয়ালৈকে আপুনি ইউজ কৰি থাকিব পাৰে, কিন্তু মই চাওঁ কিমান দিন পাৰোঁ সিহঁতৰ লগত ইউজ কৰিবৰ কাৰণে। লিভাৰ টনিকটো মানে দিলে কি হয়, সিহঁতে যোনটো আপোনাৰ দানাটো খায় সেই দানাটো খালে সিহঁতৰ সোনকালে ডাইজেষ্ট হয়। আৰু ডাইজেষ্ট হ'লে কি, সিহঁতৰ যোনটো খোৱা যোনটো সেইটো বাঢ়ি যায়। তো বাঢ়িলে যিমান খাব সিমান সিহঁতৰ খোৱাটো যিমান বাঢ়িব সিহঁতৰ সাইজটো সিমানেই বাঢ়িব। তো সেইবাবে মই সিহঁতক এই লিভাৰ টনিকটো দিম। তো বলক লিভাৰ টনিকটো মিলাই লওঁ। তো গাইছ, এইটো আপুনি চাব পাৰিছে, মই এই খপটোতে লৈ লৈছোঁ। মোৰ এতিয়া 20 ml কেনেকৈ দিম এইটো মই ধৰিব পৰা নাই। মই এইটো খপত অলপমান কম কৰি লৈছোঁ, এইটো 20-25 ml হ'ব। তো এইটো মই এইটো মিলাই দিওঁ। আৰু মই গোটেইখিনি দি দিয়া নাই, মই অলপ ৰাখি পেলাই ঢালি দিম। তো এইটো মই মিলাই ল'লোঁ। এইটো মিলাই মোৰ পাত্ৰটো সৰু হৈছে, তো মই গোটেইকেইটাত অলপ অলপকৈ ঢালিম। তো ড্ৰিংকাৰকেইটা ৰেডি কৰি ল'লোঁ। এতিয়া সিহঁতক এটা এটা কৰি দি দিম। মানে মই কৈছোঁ যে আপোনাৰ ঠাণ্ডা পানী ইউজ কৰিলে যোনটো CRD হোৱাৰ মানে চান্সটো থাকে, তো সেইবাবে আপুনি গৰম পানীটো ইউজ কৰিব। গৰম পানী মানে কুহুমীয়া গৰম পানী। আৰু ঠাণ্ডা আপুনি পায় দিনত ঠাণ্ডা পানী ইউজ কৰিব পাৰে, কিন্তু মই ক'ম যে আপুনি পাৰিলে দিনতো কুহুমীয়া গৰম পানী ইউজ কৰক। কুহুমীয়া গৰম পানী ইউজ কৰক, তেতিয়া ভাল হয়। আৰু এতিয়া চাওক, সিহঁতক ড্ৰিংকাৰকেইটা দি দিয়াৰ লগে লগে আহি গ'ল খাবলৈ। বহুত সময় ধৰি সিহঁতক পানী দিয়া নাছিলোঁ। আচলতে কথাটো এনেকুৱা যে আপুনি দানা যিমান দিব
তাতকৈ ডাবল পানী দিব। মই আপোনালোকক সদায় কৈ আছোঁ যে মোৰ ড্ৰিংকাৰ এটা সৰু হৈছে আৰু মই মাৰ্কেটত পোৱা নাই। আজি আমাৰ দাদা এজন আহিছিলে, তেওঁ ব্ৰইলাৰ ফাৰ্ম কৰে, আপোনাৰ দলগাঁৱৰ হয়। তেওঁ দৰং জিলাৰ হয়। তো তেওঁ ক'লে যে মই মানে তেওঁক সুধিলোঁ যে আপুনি মোক কেইটামান ড্ৰিংকাৰ কেইদিনমানৰ কাৰণে দিব পাৰিব নেকি? তো তেওঁ ক'লে মই বেছিটো নোৱাৰিম, 3-4টামান পাৰিম। তো মই ক'লোঁ আপুনি 3-4টাই দিয়ক, সেইটো দি মই কেইদিন চলাই লওঁ, যেতিয়া মোৰ ড্ৰিংকাৰ আহি যাব তেতিয়া মই আপোনাক ঘূৰাই দিম। তো মই এনেকৈ বেলেগৰ পৰা আনি পেলাই মই চলাব লাগিব, কাৰণ আমাৰ মাৰ্কেটত এতিয়া ডাঙৰ ড্ৰিংকাৰ নাই, চব সৰু ড্ৰিংকাৰে আছে। আৰু নহ'লে মই আৰু এটা কাম কৰিব লাগিব, যদি সেই ড্ৰিংকাৰকেইটা মোক মানুহজনে দাদাজনে আনি নিদিয়ে তেতিয়াহ'লে মই সেই কামটো কৰিম। সেইটো আপোনালোকে চাব পাৰিব মোৰ নেক্সট ভিডিঅ'ত। তো এতিয়া সিহঁতক দানাটো ভৰ্তি হৈ আছে, মই সন্ধিয়া টাইমত দিছিলোঁ, ড্ৰিংকাৰত পানী দি দিলোঁ, এতিয়া সিহঁতে আৰামত খাই আছে। আৰু সেইটোৱে যে আপুনি লিভাৰ টনিকটো দিলে সিহঁতৰ ডাইজেষ্ট হয়, ডাইজেষ্ট হ'লে কি হয় তেতিয়াহ'লে আৰু দানা খায়, যিমান দানা খাব সিমান সোনকালে বাঢ়িব। যদি দানাটো যদি খাবই নোৱাৰে, অলপ দানা খায়, তেতিয়াহ'লে সিহঁতে বাঢ়িব কেনেকৈ? সেইবাবে লিভাৰ টনিকটো দিয়া হয়। আৰু মই যিমান দিন পাৰোঁ চেষ্টা কৰিম যে সিহঁতক লিভাৰ টনিকটো দিব পাৰোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুন আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, বাই বাই।